নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ আছামিজ গ্লোবেল ইনফো নামৰ মোৰ ইউটিউব চেনেলটোলৈ। মই আজি তোমালোকৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ প্ৰাকৃতিক সম্পদ নামৰ অধ্যায়টোৰ পৰা তোমালোকক মই কেইটামান শ্বৰ্ট কুৱেশ্যনৰ উত্তৰ দিবলৈ বিচাৰিছোঁ। সমূহ প্ৰশ্নৰ উত্তৰ দিব ওলাইছোঁ। তোমালোকে লিখি ল'লেও লিখি ল'ব পাৰা, যদি ভাবা চাই গ'লেও তোমালোকে চাই যাব পাৰা। ইয়াত প্ৰথমটো প্ৰশ্ন হৈছে তোমালোকৰ ক্ৰিয়াকলাপত দিয়া আছে যে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? জীৱৰ জীৱন তথা জীৱন ধাৰণৰ বা জীয়াই থাকিবৰ বাবে যিবোৰ পদাৰ্থৰ প্ৰয়োজন হয় তেনেবোৰ পদাৰ্থকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। ইয়াক এনেকৈ ক'ব পাৰি সহজ ভাষাত, যিকোনো জীৱ জীয়াই থাকিবৰ বাবে যিবিলাক বস্তু বা পদাৰ্থৰ প্ৰয়োজন হয় তেনেবোৰকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। যেনে মাটি, পানী, বায়ু, উদ্ভিদ, এইকেইটা নোহোৱাকৈ কোনো জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। সেইটো কাৰণে এইবিলাককে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। তাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে যে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে? মানে যিবিলাক ভূমি মানে হৈছে মাটি, আমি যিবিলাক মাটি আমি ব্যৱহাৰ কৰি আছিলোঁ সেইবিলাক দিনক দিনে কিয় চাহিদা বাঢ়ি গৈ আছে? সহজ অৰ্থত ইহঁতৰ দামবিলাক কিয় বাঢ়ি গৈ আছে? তাৰ কাৰণে আমি চাব লাগিব এইটো উত্তৰ। সাধাৰণতে কৃষি কাৰ্যত বা উদ্যোগ, খনিজ সম্পদ আহৰণ, ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যিবোৰ ভূমি বা মাটি ব্যৱহৃত বা ব্যৱহাৰ কৰা হয়। ভূমি বা মাটি ব্যৱহাৰ কৰোঁতে মানুহে ঠাইখিনি অৱস্থান, জলবায়ুৰ ধৰণ, মাটিৰ গুণাগুণ, পানীৰ উৎস, খনিজ সম্পদ আদি স্থিতি তথা অন্যান্য প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। আকৌ এবাৰ চাই লোৱা যে সাধাৰণতে কৃষি কাৰ্যত আমি যিবিলাক ভূমি আমি কৃষি কাৰ্যত আমি ব্যৱহাৰ কৰিছিলোঁ, যে উদ্যোগ, খনিজ সম্পদ আহৰণ, ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি বা মাটি ব্যৱহৃত বা ব্যৱহাৰ কৰা হৈ আহিছে। ভূমি বা মাটি ব্যৱহাৰ কৰোঁতে মানুহে ঠাইখিনিৰ অৱস্থান, জলবায়ুৰ ধৰণ, মাটিৰ গুণাগুণ, পানীৰ উৎস, খনিজ সম্পদ আদিৰ স্থিতি তথা অন্যান্য প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰাকৃতিকভাৱে সুবিধাজনক কোনো এঠাইত জীৱন নিৰ্বাহ কৰি থকা মানুহৰ কাষলৈ ক্ৰমান্বয়ে বেলেগ ঠাইৰ মানুহৰ আগমন ঘটে বা বেলেগ ঠাইৰ মানুহ আহে। এনেদৰে লাহে লাহে জনসংখ্যা বৃদ্ধি হৈ আহিলে এটা সময়ত ব্যৱহাৰ কাৰ্যত লগা ভূমি বা মাটি নাটনি বা কমি যায়। উদাহৰণস্বৰূপে আমি চাব পাৰোঁ যে ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলৰ কথাকে আমি ক'ব পাৰোঁ। এই অঞ্চল
কৃষি কাৰ্য আৰু বসবাসৰ বাবে বহু উপযোগী। আমাৰ ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমিৰ কথা কৈছে, কাৰণ এই উপত্যকাৰ সমভূমি অঞ্চলত বহু পৰিমাণে খেতি ভাল হয়। এই অঞ্চল কৃষি কাৰ্য আৰু বসবাসৰ বাবে উপযোগী বুলি কৈছে, যে ইয়াত জনবসতিও বহুত ঘন হয়। আনহাতে পাহাৰীয়া অঞ্চলত স্থায়ী কৃষি, উদ্যোগ, যাতায়াত আদিৰ সুবিধা বহু পৰিমাণে কম আছে। এই অঞ্চলৰ জনবসতিও বহুত সেইটো কাৰণে বহুত পাতল হয়। তোমালোকে যদি লিখিম বুলি ভাবা, তোমালোকে ভিডিঅ'টো প'জ কৰি লিখি ল'ব পাৰা। একেটা প্ৰশ্নকে যদি তোমালোকক এই প্ৰশ্নটো ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে, ইয়াত যদি তোমালোকক 2 নম্বৰ যদি দি দিয়ে, উত্তৰটো কৰিবলৈ দিয়ে, তেতিয়া তোমালোকে পইণ্ট আকাৰত লিখি ল'ব পাৰা। ইয়াত পইণ্ট আকাৰত যদি তোমালোকে লিখিম বুলি ভাবা, তেতিয়াহ'লে প্ৰথম পইণ্টটো হৈছে জনসংখ্যা বৃদ্ধি মানে বাসস্থান সাজিবলৈ, কৃষি কাৰ্য কৰিবলৈ। ইয়াত তোমালোকে লিখিবা প্ৰথম পইণ্টটো যে ব্যৱহাৰযোগ্য ভূমিৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে, তাৰে প্ৰথমটো কাৰণ হৈছে বুলি দি ইয়াত 1 নম্বৰ বা ক নম্বৰ দি জনসংখ্যা বৃদ্ধি বুলি লিখি দিবা, আৰু ব্ৰেকেটত লিখিবা যে বাসস্থান সাজিবলৈ, কৃষি কাৰ্য কৰিবলৈ। তাৰ ছেকেণ্ডটো পইণ্ট লিখিবা যে অৰ্থনৈতিক প্ৰতিযোগিতা, ব্ৰেকেটত লিখিবা ব্যৱসায় বাণিজ্য, উদ্যোগ আদি নিৰ্মাণ বুলি লিখি দিবা যদি তোমালোকৰ 2 নম্বৰ আহে। যদি তোমালোকক 4 নম্বৰ দিয়ে, যদি 4 নম্বৰ কৰিবলৈ দিয়ে, তেতিয়াহ'লে তোমালোকে ওপৰখিনি লিখি দি দিবা। এতিয়া ধৰিব পাৰিছা অলপ। তাৰে আমি নেক্সট কুৱেশ্যনটো আমি আলোচনা কৰিম। নেক্সট কুৱেশ্যনটো হৈছে কি কাৰণত ভূমি অৱক্ষয় হয়? কি কাৰণত ভূমি অৱক্ষয় হয় বা বেয়া হয়? তোমালোকে লিখিব লাগিব যে ভূমি বহুতো কাৰণত অৱক্ষয় হয়। তাৰে প্ৰথমটো পইণ্টটো দি দিবা, ইয়াত 1 নম্বৰ বুলি দি দিবা, লিখিবা যে কৃষিত অত্যাধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ। খেতি পথাৰৰ মাটি কিহৰ কাৰণেনো বেয়া হয়? আমি যেতিয়া খেতি পথাৰ কৰোঁ, তাত যদি আমি ৰাসায়নিক সাৰ যদি বেছি পৰিমাণে ব্যৱহাৰ কৰোঁ, তেতিয়া ভূমি অৱক্ষয় হোৱা বুলি কোৱা হ'ব। তাৰ ছেকেণ্ডটো পইণ্ট হৈছে খেতি পথাৰৰ মাটিত ইটা ভাটাৰ দৰে উদ্যোগ গঢ়ি উঠাৰ বাবে ভূমি অৱক্ষয় হয়। যদি খেতি পথাৰ মাটিত ইটা ভাটাৰ দৰে যদি কিবা উদ্যোগ বা ইণ্ডাষ্ট্ৰী যদি গঢ়ি উঠে বা বনায়, তেনেকুৱা ক্ষেত্ৰতো ভূমি অৱক্ষয় হয়। তাৰ 3 নম্বৰ পইণ্টটো হৈছে মাটিৰ গুণাগুণ আৰু গাঁথনি বিনষ্ট হোৱাৰ বাবেও ভূমি অৱক্ষয় হয় বা মাটি অৱক্ষয় হয়। তাৰ নেক্সটটো কুৱেশ্যন আমি আলোচনা কৰিম। ইয়াত লিখা আছে ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাসমূহ কি? আমি যদি মাটি সংৰক্ষণ কৰিব ভালদৰে আমি যদি ৰাখিব বিচাৰোঁ, কি ব্যৱস্থা ল'ব লাগিব বুলি কৈছে। ইয়াতে তোমালোকৰ কিতাপতে আছে পেজ নম্বৰ 4, ভূমি সংৰক্ষণ। এনেকৈ লিখি দিবা, যেনেকৈ আছে তেনেকৈ লিখি দিবা যে ভূমি অৱক্ষয় ৰোধ কৰা বা বন্ধ কৰা আৰু ইয়াৰ সংৰক্ষণৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিব পাৰি, যেনে মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন
আৰু বৃক্ষৰোপণ কৰা। দ্বিতীয়টো হৈছে পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা। 3 নম্বৰটো দিছে উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা। যধে মধে গছ কটা আৰু পাহাৰ কাটি পাহাৰৰ মাটি কটা বন্ধ কৰা। 5 নম্বৰটো হৈছে কৃষি ক্ষেত্ৰত চৌপাশে শাৰী শাৰীকৈ উপকাৰী গছ-গছনি ৰোপণ কৰা। 6 নম্বৰটো হৈছে তোমাৰ ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপণ কৰা। এইকেইটা হৈছে আজি প্ৰশ্ন উত্তৰ। নেক্সট ক্লাছত আমি আলোচনা কৰিম। ইয়াত আছে ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱ হোৱাৰ কাৰণ কি? তাৰ নেক্সটটো হৈছে কি ব্যৱস্থা হাতত ল'লে পানী প্ৰদূষণ কমাব পাৰি। আমি এইকেইটা প্ৰশ্ন উত্তৰ আমি নেক্সট ক্লাছত আলোচনা কৰিম। আৰু যদি মোৰ চেনেলত তোমালোকে নতুন আহিছা তে ছাবস্ক্ৰাইব কৰি পেলাই থবা আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি থবা, কাৰণ মই যেতিয়া নেক্সট ক্লাছ কৰি মই ভিডিঅ'টো আপলোড কৰিম তেতিয়া তোমালোকে পোনপ্ৰথমে পাই যাবা। সেইটো কাৰণে মই তোমালোকক কৈছোঁ ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো প্ৰেছ কৰি থবা। তে আজিলৈ ইমানেই। বাই বাই।